हेलो गाइस गुड मर्निंग बहुत दिनर पिছত भिडिओ এটা দিম বুলি ভাবিলো কাৰণ বহুত দিন ব্লগ দিয়া নাছিলো মিনি ব্লগ দি আছিলো যদিও ব্লগ দিয়া নাই বা হেনেকুৱা টাইমো পোৱা নাই তো আজি ভাবিছো এটা ভিডিও দিও আৰু আজি মই ৰাতিপুৱা 7টা বজাত উঠিছো আৰু এয়া ধূপচাতি জ্বলালো আৰু কি কৰি আছো আপোনালোক দেখাই আছো ভিডিওটো চাই থাকিব হেকলৈকে আৰু এইকেইটা বটল মই কালি এমবাজাৰৰ পৰা আনিছিলো 6টাত 108 টকা লৈছিলে যেদিকে গৰমৰ দিন পৰিছে আৰু ভাবিছিলো ফ্ৰিজত পানী ভৰাই থব পাৰিম তাৰ কাৰণে আৰু ইফালে মই ৰাতিপুৱা বহাই দিছো আলু ঘুগুনি আৰু ইফালে কণী আৰু এইডাল ভিডিও বনোৱাৰ কাৰণে মই পুৰা ষ্টেণ্ড যোগাৰ কৰি লৈছো যেদিকে ধৰা মানুহ নাই বেছি দিন হোৱা নাই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলো এয়া মাত চাহ মানে গাখীৰ খাব দিলো ৰাতিপুৱা মই চাহ পানী খাওঁ প্ৰথমতে গৰম পানী খাই দিছে আৰু এয়া ভাত ৰেডি আৰু ঘুগুনিৰ লগত কণী বুট আছে কমপ্লিট হল আৰু যিকে ৰাতিপুৱা উঠি খোৱালখিনি মেন ৰাতিপুৱা উঠি খোৱালৰ বনখিনি কৰিব লাগে তাৰ পিছত বাকি বনবিলাক কৰো যেনে ধৰ কাপোৰ জাপা কাপোৰ ধোৱা এইখিনি বন অলপমান দেৰিকে কৰো এনে গাও ধুংতে কাপোৰ ধুং যদি বেছি কাপোৰ ধুব লগা হয় খাই লৈ উঠি কিনে কৰো বা আলনাৰ যিখিনি কাপোৰ থাকে এইখিনি খাই লৈ উঠি কিনে যাব বাকি ঘৰ চৰ হাৰা এইটো আগতে ৰাতিপুৱাই কৰা যায় আপোনালোকক দিছিলো বিয়া খোৱা ভিডিওটো যি বিয়া খাই আহোতে মানে এমবাজাৰৰ পৰা কেইখনমান ফোনি আনিছিলো এটা পেকিঙৰ ভিতৰতে আছিল এখন দুখন তিনিখন চাৰিখন পাঁচখন ছয়খন আঠখন আছিলে দাম আছিলে আপোনাৰ 80 रुपीस 80 আছিলে মানে 80 টকা আৰু এই কেইখন ফোনি আছিলে দেখিছে আপোনালোকে বহুত ভাল হয় আগতেও মানে মই এনেকুৱা আনিছিলো আৰু তাৰে লগত একটা ফেস ওয়াশ আনিছিলো জয় কোম্পানী নিম ফেস ওয়াশ মই ইউজ কৰি থকা আজি 1 ইয়াৰ হ'ল ধুনীয়া ৰিজাল্ট পাইছো গতিকে আপোনালোকৰ আগতে শেয়াৰ কৰিলো বহুত ভাল হয় আপোনালোকৰ ব্যৱহাৰ কৰিব পাৰে উঠে জাগতি আৰু জুনে জুনে মোৰ ভিডিও চাই তেওঁলোকক বহুত ধন্যবাদ আৰু যি সকলে মোৰ ভিডিও নতুনকৈ পাইছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত ধন্যবাদ ওকে